নমস্কাৰ বন্ধু বান্ধৱীসকল পোনপ্ৰথমে সকলোকে আমাৰ চেনেল সুকন্যা চক্ৰলৈ পুনৰবাৰ স্বাগতম জনাইছো। আজি এটা অতি স্পৰ্শকাতৰ বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ আহিছো, যেটো বৰ্তমান কেইদিনমানৰ আগৰ পৰা টিভি সোশ্যাল মিডিয়াত যথেষ্ট চৰ্চাত আছে। আলফা আৰু চৰকাৰৰ আলোচনা কেতিয়া হ'ব? বৰ্তমান বাৰু আমাৰে সৌভাগ্য যে আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াই প্ৰথমটো খোজ আগবঢ়াইছে আৰু আলফাক এই আলোচনাৰ মজিয়ালৈ আহিবলৈ আহ্বান জনাইছে। আৰু আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱা ডাঙৰীয়াও এইটো ক্ষেত্ৰত পজিটিভ হৈছে আৰু এটা সন্মানজনক আলোচনাত তেওঁ সাপোৰ্ট কৰিছে আৰু আগৰ পৰাই কৰি আহি আছো আৰু কৰি থাকিম বুলি কৈছে। আলফাৰ সন্দৰ্ভত এইটো টপিক যেতিয়া আহি যায় কিছু কথা মানে মনলৈ আহে, সেই কথাখিনিয়ে মানে মই আজি ভিডিঅ' মাধ্যমেৰে আপোনালোকক কম বুলি ভাবিছো। আজি 40 বছৰে আলফায়ে মানে যিমানখিনি সংগ্ৰাম কৰি আহিছে, সহস্ৰ সংগ্ৰাম, তাত মানে আমাৰ নিজৰে ককাই ভাই ভনীৰে মৃত্যু হৈছে, মুঠতে আমাৰ দেশৰ কাৰণে প্ৰাণ দিছে বুলি ক'ব লাগিব। কিন্তু হে আলফাৰ দমনৰ নামত যিবিলাক মানে সাময়িক অভিযান চলোৱা হয়, য'তেই হওক লাগিলে তিনচুকীয়াতো হৈয়ে থাকে বা ভূটানতো এবাৰ হৈছিলে, সেইবিলাক সংগ্ৰামত কিন্তু মোৰ মতে, মোৰ দৃষ্টিভংগী মতে কিন্তু কোনো লাভ নহয়। চাওক, যিটো সময়ত আলফাৰ যেতিয়া জন্ম হৈছিলে, কিবা এটা তেওঁলোকে পজিটিভ কিবা এটা ভাবিয়েই আলফা জন্ম হৈছিলে আৰু ঘৰৰ পৰা বাহিৰ হৈ এটা সংগ্ৰামত আগবাঢ়ি গৈছিলে। সেইটো সময়ত মই ভাবোঁ কোনো মানে সেইটো একেবাৰে আমি যদি সেইটো সময়ত থাকিলোহেঁতেন, সেইটো সময়ত আমিও হয়তো তেনেকুৱা এটা মন লৈ আমি কিছুমান আগবাঢ়ি গ'লোহেঁতেন যে দেশৰ কাৰণে কিবা এটা কৰিব পাৰে নেকি বুলি। সেইটো কাৰণে মানে যিটো পজিটিভ সিদ্ধান্ত লৈ গৈছিলে তেওঁলোকে, সেইখিনিক আচলতে আমি সন্মান জনাব লাগে। চৰকাৰখনক মই মানে এইটো কথাই আহ্বান জনাবলৈ বিচাৰিছোঁ, তো আলফাৰ সংগ্ৰাম সেইটোক মানে ইমান লাইটলি নল'ব আৰু যিটোৱে হওক লাগিলে তেওঁলোকে যি আলোচনা কৰিবলৈ বিচাৰিছে, যিটোৱে সিদ্ধান্ত হওক আলোচনাত, সেইটো আমাৰ ইম্পৰ্টেণ্ট নহয়। মুঠতে আলোচনা কৰিব লাগে, এই গোটেই প্ৰব্লেমখিনি নাইকিয়া কৰিব লাগে। যিটো মই যথেষ্ট ভুক্তভোগী, সেইটো কাৰণে কৈছোঁ। আমাৰ নিজৰ খুৰা এজনেই তেনেকৈ আলফাত গৈ বৰ্তমানলৈকে সুমুহূৰ্ত নাই। পুলিচেও বিচাৰি আহে কিমান মানে, আৰু ঘৰবিলাক যিসকলে মানে আলফাত গুচি গৈছে তেওঁলোকৰ ঘৰসমূহত কি বিয়পেটো সেইটো কথাও বহুতে হয়তো জানে। আৰু আমাৰ ঘৰখনতো তেনেকুৱাই অৱস্থা হৈছিলে এসময়ত, যে আলফা যে ঘৰত আছে নেকি, কিবা সুমুহূৰ্ত পায় নেকি বুলি কিছুমান মানে মাৰপিট কৰি ঘৰৰ মানুহৰ পৰা কিবা কোৱা বুলি চেষ্টা কৰে। সেইবিলাক কিন্তু একেবাৰে মানে ভাল কথা নহয় বুলি ভাবোঁ। দেশৰ কাৰণে যিবিলাক আগবাঢ়ি গৈছে আৰ্মিসকল, সাময়িক যিবিলাক জোৱান আছে, তেওঁলোককো আমি সন্মান কৰিব লাগে। কিন্তু তাৰ উপৰিও আমি আমাৰ অসমৰে এটা সংগ্ৰামী লোকসকলক আমি সন্মান কৰিব লাগে। আচলতে অসমীয়াৰ প্ৰতিজনৰ তেজত সেই মানে এটা শক্তি আছে সংগ্ৰাম কৰিব পৰা, তেওঁলোকক সন্মান কৰিব লাগে। মুঠতে আমি যিটো মানে বৰ্তমান হিমন্ত বিশ্ব ডাঙৰীয়াই প্ৰথম গাদীলৈ গৈয়ে যিটো সিদ্ধান্ত লৈছে, যথেষ্ট মানে ভাল পাইছোঁ এইটো ক্ষেত্ৰত, যে এইটো ক্ষেত্ৰত তেওঁ পজিটিভ হৈছে আৰু আমি কিছুমান আশাৰ ৰেঙনি দেখিবলৈ পাইছোঁ। যথেষ্ট ভাল হৈছে। আৰু মোৰ ভিডিঅ'টো যদি চৰকাৰৰ কোনোবা বিষয়ববীয়াই চাই আছে, তেনেহ'লে তেওঁলোককো ক'ম, প্লিজ এইটো ক্ষেত্ৰত পজিটিভ হওক। সামৰিক অভিযান ক'ৰবাত গৈ মানে আলফাৰ দমনৰ নামত কৰা মাৰপিট, গুলী বাৰুদ দি পিনে যিবিলাক মানে চলোৱা হয়, অভিযান চলোৱা হয়, সেইবিলাক কিন্তু কেতিয়াও ছাপোৰ্ট নকৰোঁ আৰু অসমৰ মানুহে কেতিয়াও নকৰে এইটো কথা। সেইটো আপোনালোকে চাব। এইটো সম্পূৰ্ণ এটা স্পৰ্শকাতৰ বিষয়। সেই স্পৰ্শকাতৰ বিষয়টো পূৰা সাৱধানেৰে আৰু ধুনীয়াকৈ সমাধান কৰি দিয়ক। আৰু এটা কথা চাব আপোনালোকে, এতিয়া পৰেশ বৰুৱা ডাঙৰীয়াৰ কথা কৈছোঁ, কিমান দিনতে ওলাই যোৱা, তেওঁলোকৰতো বিশেষ আমাৰ অসমৰ নিজৰ ঠাইত থাকিবলৈ মন নাযায় নেকি? সকলোৰে নিজৰ ঠাইত নিজৰ মানুহৰ মাজত থাকিবলৈ মন যায়। বাহিৰত এটা বেলেগ এটা পৰিৱেশৰ মাজত থকাটো কাৰো কাম্য নহয়। আমাৰ এতিয়া ঘৰৰ কোনোবা এজন মানুহ কিবা এটা আমাক মানে কি বেয়া পায় বা অভিমান কৰি আমাৰ পৰা আঁতৰি গৈছে, তেওঁলোকক আমি অনাৰ দায়িত্ব আমাৰ নহয় জানো? চ' সেইটো আমি ভালদৰে বুজাব লাগিব। মাৰপিট কৰি যে তই আহিলেই শ্বুট কৰা, এইবিলাক কিন্তু একেবাৰে ভাল নহয়। চ' এইটো সোনকালে সমাধান হ'ব বুলি ভাবিছোঁ। মনত কিছুমান এইটো বিষয়ত বহুত কথা মগজত আহি থাকে, সেইখিনি কথা ক'লোঁ। তাতে ভিডিঅ'টো মন গ'ল বনাই দিলোঁ।
আশা কৰিছোঁ ভাল পাইছে যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব নটিফিকেশ্যনৰ বেলটো টিপি অল কৰি যাব এইটো সম্পূৰ্ণ ব্যতিক্ৰমী ভিডিঅ' মোৰ চেনেলত কিছুমান মনৰ কথা ক'বলৈ কেতিয়াবা বিচাৰোঁ চ' আশা কৰিছোঁ ভাল পাইছে আজিলৈ আহিছোঁ পুনৰ আহিম বেলেগ এটা ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই